জীৱনত যেনেকুৱাই বিপদ নাহক কিয় তেওঁ সদায় কাষত থাকিব। কিন্তু এই সদায় কাষত থকা মানুহজনেই যদি সলনি হৈ যায়, এনেকুৱা লাগে যেন সকলোবোৰ হেৰাই গ'ল। কি আচৰিত এই বিশ্বাস, ভৰসা। যাৰ ওপৰত ভৰসা কৰা হয় তেওঁৰ মিছাবোৰো সঁচাৰ দৰে অনুভৱ হয়, আৰু যাৰ ওপৰত বিশ্বাস ভাঙি যায় সঁচাবোৰো মিছা হৈ পৰে। এটা ভালপোৱাৰ সম্পৰ্কত যদি বিশ্বাস থাকে তাত সকলো পোৱা যায়, হাঁহি কান্দোন সুখ। আৰু য'ত বিশ্বাসৰ দেউনা ভাঙি গ'ল তাত একো পোৱা নাযায়। এতিয়া আপুনি নিজে বিচাৰ কৰক, আপোনাৰ সম্পৰ্কত প্ৰেম ভালপোৱা আছে নে সন্দেহ, দুখ, কষ্ট আছে? আজিকালি ভালপোৱা বাহ্যিক ৰং, ৰূপ, টকা পইচা আদিৰ লগতহে। কাৰো ভালপোৱা অন্তৰাত্মাক লৈ নহয়। সকলো স্বাৰ্থপৰ। স্বাৰ্থতে ভালপোৱাবোৰ বান্ধ খাই থাকে। যেতিয়া প্ৰতিদান দিয়াৰ কথা আহিব সকলো পিছুৱাই দিব। এয়াই কলিযুগৰ ভালপোৱা। বৰ কষ্ট এই ত্যাগ কৰাটো। কাৰোবাৰ জীৱনত আপুনি সকলোতকৈ প্ৰিয় হ'ব পাৰে, কিন্তু ইয়াৰ কোনো নিশ্চয়তা নাই যে আপুনি চিৰদিন তেওঁৰ প্ৰিয় হৈ থাকিব। সকলোৰে মন সলনি হৈ থাকে। এতিয়াই ভালপোৱাৰ কথা হ'ব, অলপ পাছতেই কাজিয়া। সম্পৰ্ক অনেক আছে, কিন্তু ভালপোৱা জানো আছে? আপুনি যদি জীৱনত আগুৱাই যাব বিচাৰিছে, এই প্ৰতাৰণাবোৰৰ পৰা বাচি থাকিব বিচাৰিছে, তেন্তে কাৰোৰে পৰা একো আশা নকৰিব। আপুনি যিমানেই আশা কৰিব সিমানে হতাশাই বেৰিব। যদি আপুনি তেওঁৰ পৰা একো আশাই নকৰে, তেওঁ প্ৰতাৰণা কেনেকৈ কৰিব? প্ৰতাৰণাৰ ছাদখন আশাৰ ওপৰতে টিকি থাকে। সদায় নিজক ভাল পাব শিকিব লাগে। নাজানো আমি কিয় নিজেই নিজক সুখী কৰিব নোৱাৰোঁ, কিয় নিজক সুখী কৰিবলৈ আনৰ ওচৰত সুখ বিচাৰি যাওঁ, মই বুজি নাপাওঁ।